কবিতাৰ শিৰোনাম ৰঘুপতি, ৰচনা ৰেজিবুৰ জামান, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। মাটিত কেঁচা ঘাম মিশ্ৰিত কৰি অন্নমুঠিৰ অভাৱ দূৰ কৰা, অন্নদাতাৰ মাটিডৰাত ক্ষমতাৰ অপপ্ৰয়োগেৰে নিজৰ অধীন কৰি দুখীয়াৰ তেজ শুহি খোৱা দালালবোৰক বিনাশ কৰাৰ নামেই ৰঘুপতি ৰায়বৰুৱা। জনগণক ৰক্ষণাবেক্ষণ দিয়াৰ নামত অৰ্থৰ খকুৱা একাংশ আৰু শুকুলা পোচাকৰ আঁৰত এলান্ধুৰে ভৰি থকা ৰাইজে পতা বৰ মানুহবোৰৰ মুখা খুলি প্ৰকৃত স্বৰূপ উদঙাবলৈ বাস্তৱত প্ৰতি মুহূৰ্তত প্ৰয়োজন এজন ৰঘুপতি ৰায়বৰুৱাৰ। অন্যায়, হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, নাৰী ব্যৱসায়ৰ ক'লা বেহা উৎখাত কৰি প্ৰকৃতিৰ ৰাণী খ্যাত অসমখনি প্ৰকৃতাৰ্থত সোণৰ অসম গঢ়িবলৈ বুকুত অদম্য সাহস বান্ধি ৰঘুপতি ৰায়বৰুৱা হোৱাৰ সাহস হ'বনে কোনোবা অসমীয়াৰ? মানৱ সম্পদ গঢ়া কমাৰশালৰ সুনিপুণ খনিকৰ হোৱাৰ দুৰ্বাৰ হেঁপাহ লৈ কত আশা, কত সপোন বুকুত বান্ধি ভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বিপক্ষে যুঁজি প্ৰকৃত শিক্ষা জ্ঞানৰ আলোকেৰে সমাজ আলোকিত কৰা মহান লক্ষ্যৰে গাঁৱলীয়া অঞ্চলৰ শিক্ষা জ্ঞানৰ জ্যোতি বিলাই ভক্তিতুল্য ছাত্ৰী দুগৰাকীক ৰক্ষাৰ্থে অন্তিম মুহূৰ্তলৈ পৃথিৱীৰ বোজা, সমাজৰ আৱৰ্জনা, নৰপিশাচৰ বিপক্ষে যুঁজি জীৱন দিয়া মৰমৰ ভগ্নীজনীৰ আত্মাৰ ন্যায় দিয়াৰ পণ বান্ধি মুখা পিন্ধি ক্ষমতাত থকাবোৰৰ প্ৰকৃত মুখ চিৰি উচ্চ পদস্থ চৰকাৰী বিষয়াৰ পোচাক দলিয়াই গগনচুম্বী প্ৰভাৱশালী ব্যক্তিৰে ভৰপূৰ জনগণৰ সেৱাৰ নামত মুখা পিন্ধি লুণ্ঠন কৰা জগতক দুহাতে মোহাৰি ভৱিষ্যতৰ বাটত ভগ্নীহাৰা হৈ কোনো দুৰ্ভগীয়া ককায়েকে যাতে ন্যায়ৰ বাবে যুঁজিব নালাগে, তাৰ বাবে কণ্টকময় পথত এন্ধাৰৰ বিপক্ষে যুঁজিবলৈ যাওঁতে নিজ প্ৰেয়সীয়েও ভুল বুজি আঁতৰিল। তেওঁ হয়তো নাজানে ভগ্নীহাৰা ককায়েকৰ কলিজাত জ্বলা জুইকুৰাৰ তাপৰ দহন কিমান ভয়ংকৰ, সময় কেতিয়াবা কিমান নিষ্ঠুৰ হ'ব পাৰে। সেয়ে কল্পনা কৰাৰ কোনো পথেই নাথাকে। অনাকাংক্ষিতভাৱে সুখ, শান্তি, মৰম চেনেহৰ জ্যোতি পেলাই নামি আহে চৰম দুৰ্যোগ। খোজখোৰ ৰাজপত্ৰিক বিষয়া, নেতা মন্ত্ৰীৰ শোষণত গুৰ পৰে জনতাৰ পেটত। নাৰীক পণ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰি আখৰিক তৃপ্তি লাভ কৰাৰ লগতে নাৰী ব্যৱসায়ীয়ে নিজ সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ যাওঁতে হয়তো কাহানিও নাভাবে এদিন যে সুৰুজে এন্ধাৰৰ বাট ভেটি দলিয়াই দিব নৰকলে। সচৰাচৰ জনাটো প্ৰয়োজন নাৰীৰ মৰ্যাদা সমাজৰ সুস্থতাৰ প্ৰতীক। নাৰীৰ মৰ্যাদা হানি হৈ থকা সকলৰ ওপৰত প্ৰকৃতিগতভাৱেও অভিশাপ নিক্ষেপিত হয়। ৰঙা বেলিৰ আবিৰ্ভাৱত এন্ধাৰত লুপ্ত সাম্প্ৰতিক সমাজৰ চুকে কোণে প্ৰতি প্ৰান্তত তমসা বিনাকী পোহৰ সিঁচিব খুবেই প্ৰয়োজন ৰঘুপতি ৰায়বৰুৱাৰ। ধন্যবাদ।